সো হে গাইজ আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলোৰে ভালেই আজি আপডেটটো অকল এটাই হয় আপোনালোকে জানে যে বেহাৰবাৰী আউটপোষ্ট যোনসকলে চাই যোৱাকালি বেহাৰবাৰী আউটপোষ্টে 2000টা এপিছড কমপ্লিট কৰিলে লগতে বেহাৰবাৰী আউটপোষ্ট নৰ্থ ইষ্টৰ আটাইতকৈ দীঘল দিন চলি থকা এখন ধাৰাবাহিক হৈ পৰিছে বেহাৰবাৰী আউটপোষ্টৰ সকলো সদস্যলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ তেওঁলোকে 2000 খণ্ড অতিক্ৰম কৰাৰ বাবে তেওঁলোকে কেনেকৈ চেলিব্ৰেট কৰিলে চাওঁচোন আহক মনুকে ধৰাচোন মইতো জ্বলাই আছো লাইভটো এইটো আহিল লাইভ বেহাৰবাৰী আজি 2000 আগবেলা শৰাই খলিতা জ্বলোৱা হৈছে অংশুহঁতৰ গাঁৱৰ নামঘৰত চাকি বন্তি জ্বলাই আশীৰ্বাদ দিছে এতিয়া বাকী আমি অকণমান ইংৰাজৰটো ধৰি দিছোঁ সকলোখিনি নিয়ম মোৰ পৰিয়ালটোৰ লগতে আছে মায়ে হাতখন দাঙি দিবা শ্ৰীমতী ল'ৰাটো বেহাৰবাৰী জীৱন দিলে ঐতিহাসিক খন মোহনৰ লাইভটো নহয় মনোজা কেকেটা আমি নহয় 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 হাঁহিব নালাগে হাঁহিব নালাগে শুনো লাম্বাকে যা লাম্বাকে যা কিন্তু ইন্ডিয়া বক মাতিছে ইন্ডিয়া ছাগলী একো নকৰিবা ভালকে ভাগ কৰা এয়া আমাৰ কেকেটা কিবা এখাক কোৱা পাৰিছে
নোৱাৰিছোঁ ধন্যবাদ ধন্যবাদ আকৌ পিছত পাতিম কথা বাই বাই তো আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তো আজিলৈ ইমানেই বাই